সদাৰ বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ যি সমাৰোহ, এই সমাৰোহৰ অন্তিম দিনৰ অন্তিম কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত মোৰ সৈতে মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ ব্যক্তিমণ্ডলী, মঞ্চৰ সন্মুখত উপস্থিত শ্ৰদ্ধাৰ সাংস্কৃতিক প্ৰেমী ৰাইজ, কণ কণ ভাইটি ভণ্টিসকল আৰু এই মহাবিদ্যালয়ৰ শিক্ষাৰত ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ যিসকল ব্যক্তিয়ে মোৰ দৰে অভাজনক আজিৰ এই গুৰু দায়িত্ব অৰ্পণ কৰিলে তেওঁলোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সংস্কৃতিৰ পথাৰত বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ আৰম্ভণিতে যিটো সুন্দৰ আৰম্ভণি গীত আপোনালোকক উপহাৰ দিলে সঁচাকে মই আপ্লুত। তাতে কেইটামান শব্দ কৈছে, ইয়াৰ যিখিনি ছাত্ৰ ছাত্ৰী ইয়াৰে সাধনাৰ বলত তেওঁলোকে গেৰুৱা কৰিব দেশৰ মাটি। সঁচাকে এটা অন্তৰ চুই যোৱা শব্দ। আৰু তাতে আৰু এটা শব্দ বেছিকৈ উল্লেখ হৈছে, প্ৰগতি। আচলতে শান্তি, প্ৰগতি আৰু ঐক্য বৰ্তমান কিন্তু অতি অভাৱ। আজিৰ সময়ত সঁচাকৈ অভাৱত পৰিণত হৈছে। বেছি দীঘলীয়া কথা আপোনালোকক একো নকওঁ, কাৰণ স্বনাম ধন্য শিল্পী পাপৰি গগৈ ইতিমধ্যে আপোনালোকৰ মাজত আহি পাইছে। আপোনালোকক অতিষ্ঠ কৰাৰ মন একেবাৰে নাই। দুটামান কথা নকলে নহয়, যিহেতু সাংস্কৃতিক মঞ্চ, বৰ্তমান যিটো সংস্কৃতিৰ যিটো পৰিৱেশ, এইটো এটা বেপৰুৱা হৈছে। আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো। তাহানিত যিটো কথা কৈ থৈ গৈছিলে, শিল্পীময় তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ আৰু অনাগত ভৱিষ্যতৰ। কিন্তু আজিকালিৰ যিবিলাক শিল্প সাধনা সঁচাকৈ কিন্তু বেপৰুৱা। বেয়া নাপাব, কাৰণ মই যিখিনি কওঁ মই স্পষ্টভাৱে কওঁ, মই কাকো জুবিনৰ ভাষাত ক'ব গ'লে ঘেণ্টা খাতিৰ নকৰোঁ। সেইবোলে এনেকুৱা নহয় যে মই জুবিনৰ অনুগ্ৰামী, মই তেওঁৰ পাগলামিও ভাল নাপাওঁ। তেওঁ মঞ্চত গৈ কিনে খুটাত উঠিব, মঞ্চত গৈ ক'ব মই গান নাগাওঁ, এইটো নহয়। এইবিলাক শিল্পীৰ কোনো নিয়ম নহয়। মই সেই কথাটো ক'ব গৈছোঁ। শিল্পী হ'ব লাগে বিপিন চাওডাঙৰ দৰে, অনুপ্ৰাণিত হ'ব লাগে তেখেতক দেখা পায়। তেখেতে সঁচা মাটিৰ গান গায়, সঁচা দেশৰ গান গায়। কিন্তু তেখেতে যিটো শিল্পী, সেই শিল্পীটো তেখেতৰ পেচা হিচাপে লোৱা নাই। তেখেতৰ পেচাটো হৈছে ফিচাৰী। তেখেতে মাছৰ খেতি কৰে। আপোনালোকে জানে প্ৰত্যেক বছৰে তেওঁ বৰশী বোৱা খেল পাতে, য'ত লাখ লাখ টকাৰ পুৰস্কাৰ তেখেতে দিয়ে। তো আমাৰ যিটো শিল্প, আজি জ্যোতিপ্ৰসাদৰ গানবিলাক শুনিলে কিবা ভাল নালাগে নহয় জানো? আজিকালি ল'ৰা ছোৱালীয়ে বিষ্ণু ৰাভাৰ গীত শুনি ভাল নাপায়, জ্যোতিপ্ৰসাদৰ গীত ভাল নাপায়। কিয় নাপায় জানেনে? কাৰণ আমাৰ যিটো সংস্কৃতি, আমাৰ সংস্কৃতিটো আমি এটা বেপৰুৱা ৰূপলৈকে লৈ গৈ আছো। তো মই এটাই অনুৰোধ কৰোঁ এই মঞ্চৰ পৰা, আমাৰ যিটো অসমীয়া সংস্কৃতি, আমাৰ অসমীয়া সংস্কৃতি জীয়াই তুলিব লাগিলে আমি প্ৰকৃততে নিজকে চিনি পাব লাগিব, আমি মানুহ হ'ব লাগিব। আজি ইয়াতে যিখিনি ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁলোকক উদ্দেশ্যি মই এটা কথা ক'ব গৈছোঁ। ইয়াৰ পৰা হয়তো অহাকালি ষ্টেণ্ড কৰিব কোনোবাই হায়াৰ ছেকেণ্ডাৰী, কোনোবাই ডিষ্টিংশ্যন পাব, কোনোবাই ফাৰ্ষ্ট ডিভিজন পাব। ইয়াৰ পৰা গৈ হয়তো কোনোবাই ইঞ্জিনিয়াৰ হ'ব, বহুত ডাঙৰ ডাঙৰ ব্যৱসায়ী হ'ব। কিন্তু কথাটো হৈছে তেওঁলোকে সমাজৰ কাৰণে কি কৰিব, সেইটো আজিৰ তাৰিখত কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন। আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে প্ৰত্যেকে কয় মই ডক্টৰ হ'ম, মই প্ৰফেচাৰ হ'ম, মই প্ৰিন্সিপাল হ'ম, মই ইঞ্জিনিয়াৰ হ'ম। কিন্তু কোনো এজনে নকয় যে মই সমাজৰ কাৰণে এজন দায়বদ্ধশীল মই মানুহ হ'ম, মই সমাজৰ কাৰণে কাম কৰিম। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে এটা কথা কৈ থৈ গৈছিল, আনন্দৰাম ঢেকিয়াল ফুকনে এটা ভৱিষ্যতবাণী কৰি থৈ গৈছিল, অসমীয়াই এদিন অসমীয়াৰ কাল হ'ব। সেইটো কিন্তু আজি সঁচা পৰিণত হৈছে। আমি সেইটো দেখিবলৈ পাই আছো। কোনো এজন অসমীয়া মানুহ কিন্তু আজি উঠি যাব নোৱাৰে। কিয় নোৱাৰে? পিছফালৰ পৰা 10জনে টানি ধৰে। কোনোবা এজন অসমীয়া যদি সমাজৰ কাৰণে কাম কৰিব আগবাঢ়ি আহিছে, পিছফালৰ পৰা 10জনে টানি ধৰিব।
তো এনেকে এখন কিন্তু সুস্থিৰ সমাজ নহয়। সুস্থিৰ সমাজ হ'ব লাগিলে আমাৰ সুস্থিৰ সাহিত্য লাগিব, সুস্থিৰ সংস্কৃতি লাগিব আৰু সুস্থিৰ মস্তিষ্ক লাগিব। আজি কিন্তু বেছিভাগ মানুহৰ মস্তিষ্ক কিন্তু মগজুত নাই, মস্তিষ্ক আঁঠুত আছে। বিশ্বাস কৰে আপোনালোকে, কোনো মানুহে মগজুৰে আজিকালি কাম নকৰে। আগতে কামটো কৰে, তাৰপিছত ভাবে মইতো এইটো ভুল কৰিলো, নহয় জানো ছাৰ? তেনেকুৱাই হয়। যা নহওক, কথাবিলাক কৈ থাকিলে বহুত দীঘলীয়া হৈ যায়, বেছি কথা একো নকওঁ বুলি আৰম্ভণিতে কৈছো। আপোনালোকক শুভেচ্ছা জনালো। পাপৰি গগৈ অসমৰ এগৰাকী ভাল গায়িকা, তেখেতৰ গীত আমি নিজেও শুনো সময় পালে। তো আপোনালোকক সুন্দৰ সুন্দৰ গীত উপভোগ কৰিবৰ কাৰণে তেখেতে দিব বুলি আশা ৰাখিছো। লগতে দৰ্শকসকলৰ প্ৰতি মোৰ এটি অনুৰোধ, আপোনালোকে শান্তি শৃংখলা বজাই ৰাখি সুন্দৰভাৱে আজিৰ সন্ধিয়াটো পাৰ কৰক। পাপৰি গগৈৰ নৃত্যৰ গানৰ তালে তালে আপোনালোকে নৃত্য কৰক, কিন্তু লক্ষ্য ৰাখিব যাতে চকীবিলাক নাভাঙে, কাৰণ চকীখিনি কলেজৰ নিজৰ নহয়। কলেজখন আপোনালোকৰ, কলেজখন আমাৰ। গতিকে এই যিটো আঞ্চলিক ৰাইজৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানত ক্ষতি হ'ব পৰা, ইয়াতে দাগ লাগিব পৰা একো কাম যাতে আজি ৰাতি ইয়াত একো নহয়, তাৰে কামনা কৰি আজিৰ সাংস্কৃতিক মঞ্চ উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছো। ধন্যবাদ।